থৈ দিয়া কাপোৰবিলাক মাজে মাজে উলিয়াই চাব লাগে, ৰ'দত দিব লাগে, তেতিয়াহে যদি ভাল হৈ থাকে। নহ'লে জাপে জাপে লেতেৰা হৈ যায়, কিবা কিবি দাগ বহি যায়, ক'লা হালধীয়া। আমাৰ আকৌ কি হ'ল, বহুত দিন চোৱাই নাই কাপোৰবিলাক। মই থাকিলেহে চোৱা হয়। দিন মানে কি আৰু বছৰে হৈ গ'ল, আজি 2 বছৰে হ'ল নেকি নোচোৱা। মই থাকিলে চাওঁ, মা থাকিলে ইমান চাই নাথাকে মানে, এইবোৰ থৈ দিয়া সেনেকৈ। আজি তাকে ৰ'দত দিওঁ বুলি উলিয়ালোঁ, দেখিলোঁ কাপোৰ বেয়া হৈ যায় গোটেই। তাৰ ভিতৰতে দেউতাৰ ভাগৰ ধুতি 2খন নতুনকৈ আনি থৈছিলেহে, গোটেই। এইবিলাক বাৰু কিনা কাপোৰ, ইমান বেয়া নালাগে, কিন্তু কি হয় বোৱা কাপোৰবোৰ বেয়া হৈ গ'লেহে দুখ লাগে। মই আকৌ ইমান কষ্টকৈ বৈ থোৱা গামোচা মাজে মাজে চিন বহিলে আৰু। মায়ে কয় বৈ থোৱা কাপোৰবিলাক মাৰ কৰি থবি, মানে ধুই থ'বলৈ কয়। চব কাপোৰ ধুই থ'ব নোৱাৰি নহয়। তাৰে কেইখনমান চাদৰত মাজে মাজে, চব বেয়া নহ'ল বাৰু, মাজে মাজে ক'লা ক'লা ফুট ফুট পৰিলে। আজি তাকে ধুই দিছোঁ। উলিয়াই নোচোৱাৰ ফল সেয়াই আৰু। গৰমো যিটো পৰিছে নহয় আজি। আৰু আমাৰ মাৰ ভাগৰ ঘৰৰ পৰা অনা পাটৰ চিটযোৰ, মানে বিয়া হৈ আহোঁতে লৈ আহিছিলে লগত যিযোৰ, সেই কাপোৰযোৰ মাজতে ফাটি গ'ল। দেখাই আছোঁ ৰ'ব দেই, ৰ'দত উলিয়াই থোৱা ভাগি আছে। চাদৰখন এইযোৰ আছিলে মাৰ কাপোৰ। বহুত দিন হ'ল বাৰু, কিন্তু চোৱা নহ'ল যে, মাক মই পিন্ধাও দেখা নাই। আগতেই পিন্ধিছিলে, জনা হোৱাৰ পৰা দেখাই নাই। এইযোৰ ফাটিলে, আজি উলিয়াই চাইছোঁ। এনেকৈ জাপি থোৱা আছিলে, খেলি মেলি কৰি দিয়া হ'ল, চাওঁতে অলপ বেছিকৈ ফাটি গ'ল। দেখাইছিলোঁ মাক উলিয়াই। চাদৰখনতো ক'ৰবাত গ'ল, ৰংবিলাকো গোটেই গুচি গ'ল। ক'তনো ইমান দিনলৈকে ভাল হৈ থাকিব বাৰু, নাথাকে। আজি আমি ইমান ডাঙৰ হৈ গ'লোঁ, দাদাইতো বিয়াই পাতিলে, ভতিজাও এটা আছে। ক'ত ইমান দিনলৈকে ভাল হৈ থাকিব। আমাৰ কাপোৰবিলাকে বেয়া হৈ যায়, মাৰ যোৰ আছিলে আৰু ভাল হৈ ইমান দিন। সেইকাৰণে চাব লাগে কাপোৰবিলাক, নোচোৱাৰ ফল এয়াই আৰু। এতিয়া মায়ে মোক দেখিবও নোৱাৰে, নিজেই নাচালে।